নমস্কাৰ প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি 30/8/2023 তাৰিখে হঠাতে আমি দেখিবলৈ পালোঁ যে সামাজিক মাধ্যমত যে আমাৰ দলৰে ওদালগুৰি টাউন প্ৰাইমাৰীৰ প্ৰেচিডেণ্টৰ এটা ভিডিঅ' ভাইৰেল হৈছে আৰু সেই ভিডিঅ'টোত আমি দেখিবলৈ পাইছোঁ যে তেওঁ এজনী মহিলাৰ সৈতে অসামাজিক কাৰ্যত লিপ্ত হোৱা দেখা গৈছে আৰু সেই কথাটো ৰাইজে তেওঁক মানে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰিছে আৰু এই কথাটো আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু যিহেতু আমি UPPL দলৰ নীতি আদৰ্শত মানি চলা আমাৰ দল, আমাৰ এখন সংবিধান আছে। যিকোনো লিডাৰেই হওক বা সাধাৰণ সদস্যই হওক এনেকুৱা কাৰ্যত লিপ্ত থাকিলে আমাৰ দলে কেতিয়াও তেওঁলোকক মাফ নকৰে আৰু এইটো দলৰ কাৰণেও খুব এটা ভাল লক্ষণ নহয়। সেইবাবে আমি তাৎক্ষণিকভাৱে আজি 31/8/2023 তাৰিখে আমাৰ ওদালগুৰি জিলাৰ কাৰ্যকৰী সভা এখন আহ্বান কৰোঁ আৰু এই সভাৰ সিদ্ধান্তৰ মৰ্মে সভাত উপস্থিত থকা সকলো সদস্যৰ সৰ্বসন্মতিক্ৰমে আমি ওদালগুৰি টাউন প্ৰাইমাৰীৰ সভাপতি মাননীয় শ্ৰী অৰুণ বৰুৱা দেৱক তেওঁৰ সভাপতি পদৰ পৰা আমি অব্যাহতি দিওঁ আৰু তেওঁক প্ৰাথমিক পদৰ পৰাও আমি দলৰ পৰা বহিষ্কাৰ কৰোঁ আৰু লগতে তেওঁ ওদালগুৰি পৌৰসভাৰ ৱাৰ্ড নং 2ৰ এজন ৱাৰ্ড কমিশ্যনাৰ আছিল আৰু সেই পদৰ পৰাও আমি তেওঁক বৰ্খাস্ত কৰোঁ আৰু সম্পূৰ্ণৰূপে তেওঁক বৰ্খাস্ত কৰা হ'ল আৰু যিকেইটা পদত আছিল তেওঁক আমি দলৰ পৰা প্ৰাথমিক সদস্যৰ পৰা আমি এক্সপেল কৰিছোঁ। এইখিনিয়ে আৰু অনাগত ভৱিষ্যতত যিবিলাক যদি দলৰ কোনোবা ব্যক্তিয়ে এনেকুৱা কাৰ্য কৰে তেতিয়াহ'লে আমি দলৰ পৰা তেওঁক বহিষ্কাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিম। ধন্যবাদ।